তবে আমি এর মধ্যে আমার 108 নং বোকাজান সমষ্টিৰ যে আম আদমি পাৰ্টিৰ অফিচ এই সুকাঞ্জন স্থানতে গতিকে অপেনিং কৰিব আমাদের দুয়ার মুকলি কৰিব আমার মাজত আছে আমার অতি সন্মানীয় আদৰ বাইদেউ রেণুকা তিমুপি আমার MLA পার্টি আমার দুয়ার পার্টি MLA পার্টি গতিকে একদম মই আমাদের দুয়ার মুকলি কৰিবলৈ অর্থাৎ এই কিতাপৰ কাটি বলাই গেলে অনুৰোধ কৰা অনুৰোধ itu mendak kita berkonon dengan Sultan juga ini tuh ini ada MLA election akan opening dan Sukanjan gaben ini karena kita itu non Aam Aadmi Party pen RP Kasim pen ini kan bukan jam profesional itu kan ada karena ini juga lapen ini kan nagpahay kunji posible ka natin dito kasi mohon ki manji MLA election nili tumo party mepi na Aam Aadmi Party kado ka beta bujidiat hexer bujidiat tengela so party masih kado beta anindo kanita isam depende nili tanini atlong teni sampai party lo bodon dulu opini alo sepi ka hinpen nili ada kajian eleksi parti lokal parti Dadak pini nang itong office kang po mga tayo tini panon ito. pardon kata gue sampai itu mana masih dong beberapa parti lo mau nabat kalau apa lagi ada আজি আমার এই বিধানসভা অনুষ্ঠিত তথা এসেম্বলি মহিলা হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সহযোগ দিয়া বাবে মই ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট ছেক্ৰেটাৰী সকলোকে আজি মই ইয়াত এইটো এতিয়া আগন্তুক ইলেকশ্যন আমাৰ MLA ইলেকশ্যন মহিলা হিচাপে যে মোক টিকেট প্ৰদান কাৰণে মই বহুত আনন্দিত মানে আবেগিক হৈ পৰিছো যে মই মহিলা এজন যে মই প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিম বুলি মই আশা ৰাখি আপোনালোকৰ সকলো আশীৰ্বাদ লৈ মই কামনা কৰিছো আৰু যে আজি আমাৰ এই অফিচখন অপেনিং কৰিছো সুখাল দাদা বিলিভত আৰু 9 তাৰিখ ন ইলেকশ্যনটো এপ্ৰিল 9 তাৰিখ সকলো ছবিত ভোট দি জয়যুক্ত কৰিব বুলি মই আশাবাদী আৰু আমাৰ বিশেষকৈ আমাৰ মহিলাসকল বা পুৰুষসকলো কোনো মানে কিছুমান জনা নাই যে এইটো ঝাৰু ছবিত এইটো নতুন নিচিনা বুলি ধৰিব পাৰে মানুহ মানে নাজানে গতিকে এতিয়া যিটো আগন্তুক আমাৰ এই MLA ইলেকশ্যনটো ঝাৰু ছবিত ভোট দি জয়যুক্ত ইমানে মোৰ বক্তব্য সামৰি মাৰিছোঁ।